खलबारि गामिनिफ्राय जयनिं हाबाफारिखौ मावजेननाय जादों आरो बेनिफ्राय दतमा बोरसिजरा आरो प्रेमनगर बेनिफ्राय खालाइगाव बे खाथि खाला गामिनिफ्राय आरो बे मोनाबिलि समाव जोङो बे आदिबासि गामि धरमपुर 1-2 आरो लोगोसे बे हाल्दिबारि गामियाव गोबां रायजो राजाफ्रा जोंनाव जयनिं लाफैदों। माबायदि अनसायनाय मोनदों रायजो राजानिफ्राय जोङो बिराद मोजां अनसायनाय मोनदों आरो फैगौ समाव जे गासैबो जनगोष्ठिया जोंजों थागोन जों बेखौ दिनै हमदांनो हादों। जोंनि देरहासारनाया दासिम सिमाखौ बारबाय जों देरहागोन किन्तु जोंना सानदों मा समस्तिनि गासै भटखौनो जों मोनजोबब्ला मोजां ओंखायनो जों बे थांखिखौ लानानै खामानिखौ मावगासिनो। आमार बिजेपि सरकार आगेर परा आमी अनेक ভাল पाइछु आरो जेहेतु आमार गाँवते किछु रास्ता घाट ना आसिले किन्तु आमार रास्ता घाट बनाई दिसे बनाई देवार पाছত आरो जे ठंडा सीजनत कमल दिसे आरो गरम सीजनत मशारी दिसे এই কারণে আমার গাঁৱৰ পাব্লিক বিলাকত এই কারণে আমার মানে বিজেপি সরকার আমার যেটা আমি ক্যান্ডিডেটের নামটো বিচাৰিছে এটা তো কি নাম মনোরঞ্জন বর্মা আমার তাকে আমি যোগদান করিব আহা ইলেকশনটো আমার কিমান আমার গাঁৱত মোটামুটি 72 ঘর আছে আমার তার পাব্লিকটো মানে মনোরঞ্জন বর্মাকে আমি ভোটটো যোগদান করে দিয়া আগত অনেক আগত এই যে বিপিএফ আছিলে সেই সরকার তো আমার ইলেকশন আহিব সেই সময়ত কবে যে আমার রাস্তা ঘাট দিব কি দেব হেন দেব যেতিয়া ইলেকশন পার হব একো লেচন দেখা নাপাওঁ এই কথা আমার এই যে আমার এটা মনোরঞ্জন বর্মা এতিয়ালৈকে ইলেকশন পোৱা নাই খেলি নাই এই বছর খেলি আছে তাও এই না খেলা আগতে আমার গাঁৱতে মানে অনেক মানে দিছে আর কি সহায় দিছে এই যে কমল দিছে রাস্তা ঘাট বনাই দিছে আর যদি আমার এটা আর জিতে দিলে আর আমার কালভার্ট আছে রাস্তা আর ভাল করে বানালে আমি আমার বক্তব্যটা ইমানে নমস্কার মোর নাম শ্রী সুন্দর টুডু মই এই ধরমপুর গাঁৱৰ বাসিন্দা হয় কিন্তু 1979 চনত আমার এই ধরমপুর গাঁৱটো বসবাস কৰি আছো কিন্তু ইলেকশন হোৱাৰ পিছত আমলকৰ কেম্পত গৈছিলো কিন্তু এতিয়া আমাৰ ধরমপুৰতে থাকো 2011 চনত রিলিজ হয়ে আমার এই ধরমপুরত আছো কিন্তু এতিয়ালৈকে আমার এই ধরমপুরত কোনো রাস্তা ঘাট একো নাই কিন্তু আগতে আমালোকে বিজেপি কিবা বিপিএফক ভোট দিছিল কিন্তু এখেতৰ লগত ভোট দিয়াৰ পিছত এতিয়ালৈকে আমাৰ গাঁৱত কোনো সুবিধাটো দিয়া নাই সেই কাৰণে এতিয়া মই আমালোকে ভাবিছো যে এতিয়া বিজেপি সরকার আহিছে বিজেপি সরকার অহাৰ পিছত এতিয়া ইলেকশন একো হোৱা নাই আৰু কোনো হাই কাজিয়া একো হোৱা নাই শান্তি শৃঙ্খলাভাৱে চলি আছে আৰু বিজেপি সরকারে বহুত মহিলাৰ কাৰণে দি আছে যেনে অৰুণোদয় আঁচনি আৰু কৃষকসকলক যিসকলৰ পাট্টা কাগজ আছে সিহঁতৰ কাৰণে কৃষিৰ কাৰণে টকা দি আছে মাহে মাহে সেইকাৰণে আমালোকে ভাবিছো এতিয়া আমাৰ গাঁৱৰ যাতে শান্তি আৰু যিসকল অসুবিধা আছে সেইসকলে যাতে পূৰণ কৰে সেইকাৰণে আমালোকে চিন্তা কৰি এবাৰত বিজেপিক ভোট দিম বুলি আশা কৰি আৰু আমাৰ গাঁৱত যেনেবা কাৰেণ্ট নাই স্কুল নাই আৰু খোৱাৰ পানীৰ বহুত অসুবিধা সেইকাৰণে মই আশা কৰিছো ভোট হোৱাৰ আগতে যাতে আমাৰ এই ধৰমপুৰ গাঁৱত এটা বোৰিং বহাই আৰু সোলাৰ সিস্টেমত বহাই এইটো আশা কৰি যাতে আমাৰ খোৱা পানীৰ কাৰণে অলপ আগতে ব্যৱস্থা কৰি দিয়ে যেন সেই আশা কৰি মই এই আমাৰ গাঁৱৰ মোৰ কথাটো ইয়াতে সামৰিলো ধন্যবাদ।